নিউজ 24 বৰ্ডালেণ্ডৰ ব্ৰেকিং নিউজৰ সৈতে মই ফুলমা সমূহ দৰ্শকলৈ স্বাগতম। বানপানীৰ বতৰে বহু গাঁও প্লাবিত অসমত দেখাই আছে ৰাজ্য চৰকাৰ, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ ব্যৱস্থা নাই চৰকাৰৰ। ওদালগুৰি জিলা কলাগাঁও সমীপৰ পূব গেৰুৱাবাসীয়ে এনে একে অৱস্থা। নোৱা নদীয়ে প্ৰতি বছৰে গাঁওখন বানপানীৰ হাহাকাৰ অৱস্থা কৰি পেলাই আছে। বাৰিষাৰ বতৰ খেতিৰ কাম খেতিয়কৰ, কিন্তু পূব গেৰুৱাবাসীয়ে বানপানীৰ কামতে ব্যস্ত। কাৰণ প্ৰাণৰ ভয় গাঁওখন বচোৱাৰ একমাত্ৰ চেষ্টা। সেয়েহে এইবেলি গাঁৱৰ ৰাইজে নোৱা নদীৰ মাথাউৰি দি গাঁওখন বচোৱাৰ চেষ্টাতে নিজৰ গাঁঠিৰ ধন ভাঙি মাথাউৰি নিৰ্মাণৰ কাম কৰা দেখা গ'ল যোৱা বৃহস্পতিবাৰে। দুখত ভৰি পৰা ৰাইজৰ মুখৰ পৰা কি কয় চাওঁ আহক তেওঁলোকৰ বেদনা। জগতী চৰকাৰক বহুতবাৰ এনেকৈ কোৱা হৈছে আমাৰ এই মাথাউৰিৰ বেপাৰত, ৰাস্তাৰ বেপাৰত কোনো মাথা নামাৰে, কোনো চিন্তাধাৰাই নকৰে, বেলেগ ফালে মাথা মাৰে আৰু কয় যে বঙালী মানুহে ভোট নেদে, এইটো গাঁৱৰ মানুহে ভোট নেদে, গেৰুৱাৰ গাঁৱৰে ভোটেই নেদে, এনেকৈ কৈ থাকে। আৰু সেইদিনা বানপানী হৈ যোৱাৰ পিছতো খবৰ পাইছোঁ যে আহিম বুলি কয়, নাহিলে তেওঁ আহিলে আগতো কোৱা হৈছিল একবাৰ যে 20,000 মান টকা দিয়ক আমি এইখিনি বান্ধো, তেতিয়া বান্ধটো ভাঙা কম আছিল, কিন্তু সেইখিনিও কথা নুশুনিলে। আকৌ বেলেগৰ তাত শুনা পাওঁ যে 5 কোটি টকা সি খৰচ কৰিব ইলেকশ্যনত। এইটো কি কথা? 20,000 টকা দিয়াৰ কাৰণে 5 কোটি টকা খৰচ কৰিব, এনেকুৱা ধৰণৰ কথা। আপোনালোকৰ ইয়াতে চৰকাৰৰ পৰা একো নাই সাহায্য আমি পোৱা নাই চৰকাৰৰ পৰা। এই বস্তাবিলাক আমি কালেকশ্যন কৰিছোঁ ৰাইজৰ পৰা, কিছুমান ধনী মানুহৰ পৰা অলপ অলপ খুজি মাগি আনি কৰি আছোঁ এনেকুৱা চিষ্টেমত। কি ক'ব আৰু এই 15 বছৰে মানে 15 বছৰ ৰাজত্ব কৰিলে, কিন্তু একো নিদিলে। এনে আহিছে নে নাই চাব অহা নাই। আমি কৈছিলোঁ আহক, কি কৰা যায় এইটো চাম, সি নাহিলে। এই মেইন ৰাস্তা দি ঘূৰি ঘূৰি যায়, আমি শুনা পাওঁ বালিপাৰা ফালে যায়, ইফালে ইফালে ঘূৰা ঘূৰি কৰি যায়। এইবাৰ BTR ইলেকশ্যন আহি আছে, হয় এইবাৰ কি কৰিব আপোনালোকে? আমি জগতী চৰকাৰক বাদ দিছোঁ, আমি নাই তাক বাদ দিছোঁ, আমি ডাইৰেক্ট বাদ দিছোঁ। তাৰ আৰু ৰাজত্ব নচলে আৰু তাৰ শেষ হ'ল। এইটো আমাৰ গেৰুৱা গাঁও, গেৰুৱা নদীৰ পাৰ বুলিও কয়, পূব গেৰুৱা বুলিও কয়। যোৱা 17 বছৰে আমাৰ CM ছাৰে তাৰমানে ৰাজত্ব কৰি গ'ল, বা বহুতবাৰ আমাৰ ইয়াত তাৰমানে সঁহাৰি তাৰমানে দিম বুলি দিয়া নাই। আৰু বিশেষকৈ দুখ লাগিছে তেওঁৰ ওচৰত কাৰণে কিবা এটা বিচাৰি গেলি নাই, সেইখিনি মানুহ আমাক ভোট দিয়া নাই নহয়, এনেকৈ তাৰমানে চেঙৰ মাৰি উঠে, এনেকুৱা কথা বাৰ্তাগিলা। আমাৰ তাৰমানে ইয়াতে এই গোবিন্দ মন্দিৰত কমিটি আছে, কমিটিত জগদীশ চৰকাৰে কয়, আমাৰ ইয়াতে কমিটিত আহে, কেতিয়াবা মাতিলে আহি ফালে কিবা সঁহাৰি তাৰমানে কৰে, কিন্তু তাৰপিছত একো নাই। যাৰ ফলস্বৰূপে আমি তাৰমানে আজি গোটেই ৰাইজে তাৰমানে ভুগিব লগা হৈছে বেয়াকৈ, তাৰমানে পৰিস্থিতি বহুত বেয়া, আপোনালোকে দেখাই পাইছে। 15 বছৰত তেওঁ তাৰমানে একো কৰি দিয়া নাই আমাক উন্নয়নমূলক কাম, বিশেষকৈ ৰাস্তা ঘাটৰ কাৰণে। আৰু যিটো এতিয়া দেখা পাই আছে, আমি ৰাইজে নিজাববীয়াকৈ তাৰমানে এইখিনি কাম কৰি আছোঁ। যিহেতু আমাৰ ইয়াতে বসবাস কৰিব লাগিব, খেতি পথাৰ যিমান দূৰলৈ চাইছে তাৰমানে চব উঠ গৈছে। এতিয়া আমাৰ ৰাইজৰ তাৰমানে